হাইরস্ত মাইসা কান্দেপু ব্লগসের আজি আমার আইতাই খোরর আলু ইসি সঙ্গে সব দোস্ত খোরর আলু ইসি এইসব খোরর আলু আইতা কয় সদায় সদায় বলে মই সেই ভিডিঅ' বনাব লাগে আজি আৰু বনালোঁ বৰ ভিডিঅ'টো চাই থাকিব দোস্ত আৰু লাইক ছাবস্ক্ৰাইব দিব কমেণ্টত ক'ব মোক কাই কাই আলু ৰুইছি আমাৰ আইতা দহটা আলু ৰুইছি দোস্ত আৰু এতিয়া ডিপ্ৰা হৈছে মই এনে এটা ভিডিঅ' বনালোঁ বৰিং হৈছিলোঁ আৰু গেল ভালে ভালে দোস্ত বিহুৰ দিনা মই ভিডিঅ' কল মানে ভিডিঅ' কৰিব পাহৰি গ'লোঁ দিয়ক দোস্ত মাছ মাংস চিল্লা তাতে লাগি থাকলোঁ স্পীকাৰ বজালোঁ আপোনালোকৰ খবৰ ভাল না যাৰ ভাল মোক কমেণ্টত কৈ দিব আৰু কালি উইকেণ্ড এক্সাম আছিল মানে উইকেণ্ড এক্সাম মানে আমি কিমান জানা হৈছোঁ সেই আৰু আমি ঘৰত কিয় পঢ়িছোঁ সেই পৰীক্ষা ল'ব ৰ'ব আৰু কাৰ কাৰণে উইকেণ্ড এক্সাম আছে কমেণ্টত ক'ব আৰু আমাৰ ফুল আৰু আলু ক'ত লৈছিলে এখন নম্বৰ একবাৰ বহুত দিন দেখা নাছিলোঁ এই এখাৰ ফুলৰ পইচা এই এখাৰ চক আগত দেখি যাবা নদীৰ আগত দেখি গৰু আছে আগত দেখি গেলি গৰু খেদব এই চক ফুল এই চক এই ফুল তো এই ফুলখিনি ওই এই চক দোস্ত এই ফুল ফেলি মারব আৰু দোস্ত আমার এইটো এই বুদ্ধি দুটা আৰু তো দামি চাহটো রাম তো এইটো ৰাম তো